নমস্কাৰ বন্ধুসকল, আপোনালোকে মোৰ চেনেলত নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কাষত থকা নটিফিকেশ্যনৰ ঘণ্টাটো অল কৰক যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ কাষ পায়। মহারাজ নহয় হইবা পিতা সকলো বন্ধনৰ পৰা মুক্ত পিতা পিতা বাছা মোৰ কাষলৈ হইবা মহৰ্ষি বিশ্বামিত্ৰৰ অসীম কৰোণাৰ বলত সকলো বন্ধনৰ পৰা মুক্ত আছিল মুক্ত তুমি আৰু মুক্ত মোৰ কাণৰ অস্থিৰ নহ'ব কওকচোন মহৰ্ষি বিশ্বামিত্ৰই কৰিছিল কঠোৰ তপস্যা ত্ৰিবিদ্যা সাধনাৰ ক্ষেত্ৰত
বন্দী করে রাখিছিল তিনি দেবকন্যা, মুক্তি বিচারে তিনিও দেবকন্যায় অকাতরে মাগিছিল করুণা আমার। অপরাধ ভরিলে মনি ত্রিবিদ্যাময় করিল বন্ধন মুক্ত। পিতা কোথায় মনে পিতা যা কাছে মই নাপাই বাসা মনে বড় কেনেকৈ কব নাপাই মনে বড় কেনেকৈ কলে যোগ ধৰিব মুক্ত আমি মুক্ত স্বামী নাই আৰু সংসাৰৰ জটিল সমস্যা। ধন্য ধন্য হইপা, সঁচাকৈ তুমি মোৰ উপযুক্ত পত্নী। কিন্তু হইপা আমি এতিয়া এই ৰাজগৃহ ত্যাগ কৰিব লাগিব, নহলে নৰব প্ৰতিজ্ঞা মোৰ। মহারাজ রিপুঞ্জয় মুখে শুনিল সংবাদ ভাগি পাতিক্ত সকলোতে। ৰিপুঞ্জয় সাক্ষী আপুনি যি শুনিছে সকলো চন্দাল বিশ্বামিত্র চকু বনৰ মায়ামুখ এৰি ৰাজ্যলোক কৰেখি এই মুহূৰ্ততে বন্দী কৰিম তাক মই। মন্ত্ৰীবৰ শান্ত হয়, বিশ্বামিত্ৰৰ নাই কোনো অপৰাধ। যাবৰ সময়ত মাত্ৰ মোৰ এটাই অনুৰোধ, পুত্ৰবধ পালিব প্ৰজাবৰ্গ। মহারাজ এই পিঠৰ এটোপাল চকু পানী মৰমৰ চিন স্বৰূপে কৰিব গ্ৰহণ। মহাৰাণী সত্যা বাছাৰুখীত তই মোৰ কাষলৈ বাছা, তই মোৰ কাষলৈ হে ভগৱান তোমাৰ কি বিচিত্ৰ লীলা। যাবৰ সময়তে অভাগীৰে এটি কথা ৰাখিব মনতে। কাবেৰী ভনীটিৰ সকলো দুখ মাৰ্জনা কৰিব আৰু স্নেহৰ দেৱৰ সময়তে নিজ পুত্ৰ বুলি কৰিব জ্ঞানী। আপোনাৰ ওচৰত মই মহাৰাণী সত্যা অকাৰণে অনুৰোধ কৰিছে মোক। মুক্তি দিয়াৰ ক্ষমতা কেৱল ৰজাৰহে আছে। নহৰজা মই মহাৰাজ নাই মোৰ বিচাৰৰ অধিকাৰ কেৱল ৰাজন বিশ্বামিত্ৰৰ। মন্ত্ৰী হ'ল মহাৰাজ মোৰ অনুৰোধ, ভাতৃ সমৰ বন্ধন মুক্ত কৰিব ঋষি বিশ্বামিত্ৰ। মহাৰাজ বিশ্বামিত্ৰৰ মন্ত্ৰিত্ব মই নকৰো গ্ৰহণ। বিশ্বামিত্র ৰাজ্যৰ লোভত কিয় তই তোৰ তপস্যা সাধনা কৰিছ ভস্মীভূত। সাৱধান বৃদ্ধ, সীমাতিক্ৰম কৰি নকবি বচন। এতিয়াও ম্লান খোৱা নাই মোৰ ব্ৰহ্মত্ব।
বৰ কাতৰে কৰিছো অনুৰোধ মন্ত্ৰীবোৰৰ সকলো অপৰাধ মাৰ্জনা কৰক। না আমি কেন বলবো মিত্র অভিলাপে তোমায় এতিয়াই খাপতে বাষ্পীভূত কৰিম। তোমায় এতিয়াই খাপতে বাষ্পীভূত কৰিম। চন্দ্ৰ সতেই লন্তাম বৃন্দাম তই আৰু তোৰ পুত্ৰৰ নেবি বহৰ। সম্বৰণ কৰক মণিবন, সম্বৰণ কৰক সজান নাতি ল'ৰা মোৰ ৰূপে। ইয়াৰ পৰিৱৰ্তে গোটেই খাপ দি ভস্মীভূত কৰক। ৰথ মই কৰিলো সম্পৰণ। শান্তিবা এনেময়ত তুমি মোৰ ৰাজ্যৰ মন্ত্ৰী হৈ থাকিব লাগিব। পাৰিবা? ভাল মণিবন, আপোনাৰ মন্ত্ৰিত্ব মই কৰিছো স্বীকাৰ। মণিবৰ অনুমতি দিয়ক দাস। বিদায় মন্ত্ৰীবৰ। হরিচন্দ্র নালাগে তোমাৰ দান। ঘূৰাই লোৱা তোমাৰ দান। এই দানৰ কোনো দক্ষিণা নহয়, এই দানৰ কোনো মূল্য নাই। সঁচা কথা যাওক মন্ত্ৰীদেৱ, ৰাজ ভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি মুনিবৰক দক্ষিণা দিয়ক। জি ভাইকে মহারাজ। হৰিচন্দ্ৰ ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি মোক দিব। তোমাকেই সুধিছো, এই ৰাজভঁৰাল বৰ্তমান কাৰ অধীনত? সত্য কথা মুনিবৰ। মোক মাত্ৰ এমাহ সময় দিয়ক। মই অৱশ্যেই আপোনাৰ দানৰ দক্ষিণা আদান কৰিম। সন্মত মই দিলো এমাহ সময়। এমাহ সম্পূৰ্ণ হোৱাৰ পাছত তই মোক দক্ষিণাৰে পৰিশোধ কৰিব লাগিব। কাৰণ পত্নী পুত্ৰ তোৰ স্থান নহ'ব এই ৰাজ্যত। কাৰণ এই ৰাজ্য মোক দান কৰিছ তই। অনুমতি দিয়ক দাস। বিদায় মন্ত্ৰীবৰ। ইমান ছাত্রীর নাই প্রয়োজন। রানীর গাত রাজ অলঙ্কার, উত্তর ঘাট রাজ আবরণ। সময়ত এইবিলাক তুমি বিক্ৰী কৰি মোক দক্ষিণা ঋণ পৰিশোধ কৰি দিবা। খুলি দিয়া অযোধ্যাৰ সম্পত্তিৰ ওপৰত তোমাৰ নাই অধিকাৰ।
오라 맞짱을 떠 공물이고 오빠 그게 코리디야 내가 잡아